ফাৰ্ষ্ট মই 5 মিনিটমান মানে মুড়িখিনি অলপ গৰম কৰি ল'ম, তেতিয়া মানে অলপ দিন যাব লাড়ুকেইটা, নহ'ব মানে পটককেনে সেমেকি গুচি যাব যে, সেইকাৰণে মই মুড়িখিনি অলপ গৰম কৰি ল'ম। এতিয়া মুড়িখিনি গৰম কৰা হৈছে, এটা বাচনত নমাই থলোঁ আৰু এতিয়া যিখিনি গুড় কাটি থৈছোঁ মানে পৰিমাণ অনুযায়ী, সেই গুড়খিনি মই ভালদৰে পগাই ল'ম, যাতে মানে গুড়খিনি মানে অলপ লিকত হয়, মানে গোল কৰিব পাৰোঁ, তেনেদৰে মই মানে গুড়খিনি পগাই লওঁ। আৰু মই আধা কাপমান পানী দি লৈছোঁ দেই গুড়খিনিত, আপোনালোকে ইচ্ছা অনুসৰি দিবও পাৰে, নিদিবও পাৰে। দেখিছেনে গুড়খিনিৰ পাকটো একদম ধুনীয়াকৈ আহিছে। এতিয়া মই ইয়াতে মুড়িখিনি দিম, দি পিনি একদম মুড়িখিনি ভালদৰে পূৰা লৰাই দিম, মানে যাতে গুড়খিনি মুড়িৰ লগত মিক্স হৈ যায়। এয়া দেখিছেনে, এতিয়া মুড়িখিনি ভালদৰে মিহলি হৈ গৈছে গুড়ৰ লগত। এতিয়া মই হাতখন অলপ ঠাণ্ডা পানীত তিয়াই ল'ম, নহ'লে মানে গৰম হয় না আৰু লাগিও নথয়। আৰু এতিয়া মই লাড়ুখিনি বনাম, চাবচোন দেই, জানো নে নাজানো। এয়া হৈছে দেখিছেনে, বহুত গৰম, হাত পুৰি গৈছে কিন্তু। পিঠাটো বনাব নাজানো, সেইকাৰণে অলপ লাড়ুকে বনাওঁ বুলি ভাবিছোঁ, আপোনালোককো দেখাইছোঁ। প্ৰচেছটো কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব। হাতখন পুৰিছে বা বিৰাট গৰম। আহিব দেই, সকলো বিহু খাব। পিঠা নোখোৱাও খালি, লাড়ু খাম, লাড়ু। হাতখন পুৰি গৈছে। আৰু এবাৰ মুড়ি লাড়ু ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ। ফাইনেলি লাড়ুখিনি বনাই হ'ল মোৰ। প্ৰথম বনাইছোঁ যদিও মানে কেনেকুৱা হৈছে বাৰু, ভাল হৈছেনে কমেণ্ট কৰি জনাবচোন। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু যদি ভাল লাগিছে তেনেহ'লে লাইকো কৰিব আৰু কমেণ্ট কৰিব, এইটো আৰু শ্বেয়াৰ কৰি দিব।